প্ৰতিকূল বতৰৰ মাজতে উলহ মালহেৰে উদযাপন কৰা হয় শাৰদীয় দুৰ্গোৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত বতৰৰ কাল ৰূপ ধাৰণ। কেৱল বৰষুণ আৰু বৰষুণ। কিন্তু তাৰ মাজতো দেৱী দুৰ্গা মাৰ আশীষ ল'বলৈ আহিল হাজাৰ হাজাৰ লোক। যোৱা বুধবাৰৰ পৰা শনিবাৰলৈ অনুষ্ঠিত হোৱা শাৰদীয় দুৰ্গোৎসৱৰ সময়ত বতৰে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়। নেৰা নেপেৰা মুষলধাৰ বৰষুণৰ মাজতো দেৱী দুৰ্গা মাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিল হাজাৰ হাজাৰ ভক্ত। অসমৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে দেৱী দুৰ্গা মাৰ প্ৰতিমাক পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। অন্তিম দিনা অৰ্থাৎ দশমীৰ দিনা অসমৰ বিভিন্ন জিলাত এনেদৰেই দেৱী দুৰ্গা মাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে লৈ যোৱা দেখিবলৈ পোৱা যায়। স্থানীয় প্ৰশাসন আৰু SDRFৰ সহযোগত দুৰ্গা মাৰ প্ৰতিমাক সফলভাৱে বিসৰ্জন দিয়া হয়। পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ।